हेलो फ्रेंड्स मैं आज आपनालोকৰ মাজলৈ লৈ আহিছো অন্য এটি ভিডিও আহকচোন আমি ভিডিওটো আৰম্ভ কৰো। এটো হৈছে লোকেল কুকুৰাৰ মাংস। ইয়াত হালধি, পিয়াজ, জালুক, আদা, নহৰু হানি তোৱা হৈছে। পিয়াজ অলপ কাটি লৈছো। আদা নহৰু পেষ্ট এটা বনাই লৈছো। এয়া বিলাহী আৰু জলকীয়া। এয়া হৈছে পাঁচফোৰণ মছলা। মাংসখিনিৰ লগত অলপ আলু দি দিম। এয়া হৈছে আলু। তেল গৰম হ'ল। এতিয়া আমি দিম পিয়াজ। পিয়াজখিনি আমি ভালকে সিজাই লম ৰঙচুৱাকে। কালাৰৰ কাৰণে অকমান চেনি দি দিম এতিয়া। এতিয়া মই আদা নহৰু পেষ্টটো দি দিছো। এতিয়া মই কুন্দি তোৱা পাঁচফোৰণ মছলাখিনি দি দিছো। এতিয়া অলপ হালধি দি দিছো। লগতে অলপ নিমখো দি দিছো। বিলাহী আৰু জলকীয়া পেষ্টটো এতিয়া দি দিছো। অলপমান লৰাই দিছো। অলপ সিজিবৰ বাবে এতিয়া ঢাকনটো মাৰি অলপ টাইম থৈ দিম। এতিয়া মই দি দিছো আলু। আলু দিয়াৰ 10 মিনিটৰ পিছত মই এতিয়া মাংসখিনি দি দিছো। মই এতিয়া ভালকে লৰাই দিম। লৰাই দিয়াৰ পিছত ঢাকন মাৰি থৈ দিম। মই এতিয়া কেঁচা জলকীয়া অলপ কাটি দি দিছো আৰু লগতে পানী অকমান দি দিছো মাংস সিজিবলৈ। মই এতিয়া জালুক অলপ দি দিছো। লোকেল মুৰ্গীত জালুকেই মেইন নহয় জানো। জালুক দি হৈ গ'ল। মই এতিয়া অকমান লাহেকে লৰাই দিছো। এতিয়া মই অলপ পানী দি দিছো জোল খাবলৈ। এতিয়া অলপ টাইমৰ কাৰণে ঢাকন মাৰি থৈ দিম। অলপমান আদা নহৰু দি দিছো।
লোকেল মুৰ্গী যিমানে সিজায় সিমানে কালাৰটো ধুনীয়া হয় আৰু খাবলৈ বহুত টেষ্টি হয়। অলপ ধনিয়া দি দিছোঁ। এয়া মোৰ চব্জি হৈ গ'ল। যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।